নমস্কাৰ প্ৰথমে মই মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনালো। আজি মই বনাবলৈ লৈছো উৰহীৰ খুবেই সুস্বাদু এটা ৰেচিপি। এনেকৈ যদি আপোনালোকে কেতিয়াও বনোৱা নাই এনেকৈ এবাৰ বনাই খাই চাবচোন, খাবলৈ খুব বেছি ভাল লাগে। আহকচোন আজিৰ ৰেচিপিটো মই কিদৰে বনাইছো আপোনালোকক দেখুৱাও। এই ৰেচিপিটো বনাবলৈ ইয়াতে মই লৈ লৈছো অলপমান উৰহী আৰু এতিয়া উৰহীখিনি মই ওপৰৰ যিবিলাক আঁহ থাকে আঁহখিনি মই খুব ভালদৰে গুচাই ল'ম, কাৰণ আঁহবোৰ যদি থাকি যায় তেতিয়া কিন্তু খাওঁতে যেতিয়া পোৱা যায় খুব বেয়া লাগে। সেইকাৰণে মই গোটেইখিনি ভালদৰে গুচাই ল'ম। গুচাই লোৱাৰ পিছত মই এইখিনি এতিয়া ভালদৰে ধুই ল'লোঁ। ধুই লৈ মই এয়া এনেধৰণে কাটি ল'লোঁ, দুফাল দুফাল কৰিয়ে কাটি ল'লোঁ। আৰু মই ইয়াত দিবৰ বাবে অলপ সৰিয়হ মই এতিয়া তিয়াই থ'ম। সৰিয়হ মই 3 চামুচমান ল'ম। এতিয়া মই এই সৰিয়হখিনিত অকণমান পানী দি এইখিনি 15 মিনিটমান সময় তিয়াই থ'ম। তাৰপিছত এইখিনি পেষ্ট এটা বনাই ল'ম। আৰু আনফালে গেছৰ ওপৰত উঠাই থৈছোঁ মই এখন কেৰাহী আৰু তাতে মই দি দিছোঁ জোখমতে মিঠাতেল। তেলখিনি যেতিয়া ভালদৰে গৰম হ'ব তাতে মই যিখিনি কাটি থৈছোঁ উৰহীখিনি মই দি দিম। আৰু উৰহীখিনিৰ লগতে মই আধা চামুচ নিমখ আৰু আধা চামুচ হালধি গুড়ি দি দিছোঁ। এতিয়া মই এইখিনি খুব ভালদৰে ভাজি ল'ম। গেছৰ জুইটো মই বঢ়াই ৰাখিছোঁ। আৰু এনেদৰে যদি অকণমান বনোৱাৰ আগতে ভাজি লোৱা হয় তেতিয়া খাবলৈ খুব ভাল লাগে এই ৰেচিপিটো। আৰু মই এতিয়া অকণমান সময় ঢাকোনখন মাৰি দিম, 5 মিনিটমান সময়। 5 মিনিটৰ পিছত মই ঢাকোনখন খুলি চাইছোঁ আৰু উৰহীখিনি এয়া চাওক ভালদৰে ভাজ খাই গৈছে আৰু আধা সিজা নিচিনাও হৈ গৈছে। আৰু এইখিনি সময়তে মই উৰহীখিনি এতিয়া প্লেট এখনত উঠাই ৰাখিম। এতিয়া মই পুনৰ কেৰাহীখন ভালদৰে ধুই ল'লোঁ আৰু উঠাই দিলোঁ গেছৰ ওপৰত। আৰু তাতে দি দিলোঁ জোখমতে মিঠাতেল। তেলখিনি গৰম হ'লত তাতে মই আধা চামুচ পাঁচফোৰণ দিলোঁ। পাঁচফোৰণকেইটাৰ পৰা যেতিয়া এটা ধুনীয়া গোন্ধ ওলাব তাতে মই কাটি ৰখা এটা পিঁয়াজ তাতে দি দিছোঁ। এতিয়া মই পিঁয়াজখিনি অলপ সময় ৰঙচুৱা হোৱালৈকে ভালদৰে ভাজি ল'ম। পিঁয়াজখিনি যেতিয়া ৰঙচুৱা হৈ ভাজ খাই যাব তেতিয়া মই ইয়াতে দি দিম অকণমান আদা নহৰু পেষ্ট। আৰু আদা নহৰু পেষ্ট দিয়াৰ পিছত পুনৰ এইখিনি ভালদৰে অলপ সময় ভাজিম যাতে ইয়াৰ পৰা কেঁচা গোন্ধটো নাইকিয়া হৈ যায়। অলপ সময় ভালদৰে ভজাৰ পিছতে ইয়াতে মই কাটি লোৱা বিলাহী এটা দি দিছোঁ। আৰু লগতে মই ইয়াতে এতিয়া দি দিম আধা চামুচ হালধি পাউডাৰ, আধা চামুচ নিমখ আৰু আধা চামুচ জিৰা গুড়ি, আধা চামুচ ধনিয়া গুড়ি দি পেলাই এইখিনি এতিয়া মই পুনৰ ভালদৰে ভাজি দিম। আৰু বিলাহীখিনি ভালদৰে ভাজ খাবৰ বাবে অকণমান সময় এইখিনি এনেকৈ ভাজি থাকিব লাগিব। আৰু এতিয়া মই ইয়াতে দি দিম অকণমান পানী যাতে বিলাহীখিনি ভালদৰে গলি যায়। অলপ সময় মই এইখিনি ঢাকোন মাৰি ৰাখি দিম। 2-3 মিনিটমান সময় গেছৰ ওপৰত এনেকৈ ৰখাৰ পিছত মই এতিয়া ঢাকোনখন খুলি চাইছোঁ। এয়া চাওক ধুনীয়াকৈ মছলা আৰু বিলাহীখিনি ধুনীয়াকৈ ভাজ খাই গ'ল আৰু ইয়াৰ পৰা তেল বিৰিঙি উঠিছে। আৰু এইখিনি সময়তে মই ইয়াতে যিখিনি আমি উৰহী ভাজি থৈছিলোঁ উৰহীখিনি মই তাতে দি দিছোঁ। উৰহীখিনি দিয়াৰ পিছত এতিয়া এইখিনি ভালদৰে সেই মছলাৰ সৈতে ভাজি দিব লাগিব। আৰু আগতে যিহেতু আমি উৰহীখিনি ভাজিয়ে লৈছোঁ আধা সিজাই হৈ আছে আৰু সেইবাবে এইখিনি আৰু বহুত বেছি দেৰিও ভাজি থাকিব নালাগে। আৰু এতিয়া এইটো সময়তে মই ইয়াতে যিখিনি সৰিয়হ তিয়াই থৈছিলোঁ সেইখিনি মই পেষ্ট বনাই ল'লোঁ আৰু সৰিয়হখিনি এতিয়া মই ইয়াতে দি দিছোঁ। সৰিয়হখিনি দিয়াৰ পিছত মই জ্বলাৰ বাবে ইয়াতে 2টা জলকীয়া দি দিছোঁ। আৰু জ্বলা যদি আপোনালোকে বেছিকৈ খায় তেতিয়া জলকীয়াকেইটা ফালিও দিব পাৰে। মই এটা জলকীয়া ফালি দিছোঁ আৰু এটা মই গোটাকৈ দি থৈছোঁ কাৰণ কেঁচা জলকীয়াৰ গুণটো খুব বেছি ভাল লাগে। এতিয়া মই এইখিনি খুব ভালদৰে ভাজি ল'লোঁ। ভাজি লোৱাৰ পিছত এতিয়া মই ইয়াতে দি দিছোঁ অকণমান গৰম পানী। গৰম পানীখিনি দিয়াৰ পিছত এইখিনি এতিয়া ভালদৰে উতলিব লাগিব। বহুত বেছিও পানী দিয়া নাই, অকণমান এনেকুৱা ডাঠ হ'লে খাই ভাল লাগে। এতিয়া মই ঢাকোনখন মাৰি দিছোঁ আৰু 5 মিনিটমান সময় এইখিনি উতলিবলৈ দিম। 5 মিনিটৰ পিছত মই ঢাকোনখন খুলি চাইছোঁ। এয়া চাওক ধুনীয়াকৈ এইখিনি উতলি আছে। আৰু যিহেতু আমি উৰহীখিনি আগতে ভাজিয়ে লৈছিলোঁ সেইবাবে আৰু বহুত বেছি দেৰি উতলাই থাকিবও নালাগে। এতিয়া মই শেষত দি দিছোঁ ইয়াতে ধনিয়া পাত আৰু হৈ গৈছে। আৰু এনেকৈ যদি আপোনালোকে বনাই খোৱা নাই এবাৰ বনাই খাই চাবচোন, খাবলৈ বহুত বেছি ভাল লাগে। আৰু আজিৰ ৰেচিপিটো চাই যদি ভাল লাগিলে তেন্তে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। আৰু মোৰ চেনেলত যদি নতুনকৈ আহিছে বা মোৰ ভিডিঅ' আজি প্ৰথম চাইছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব। তেতিয়া মোৰ আহিবলগীয়া সকলো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব। আজিৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনালোঁ।